নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আজি আমি আহিছোঁ পুৰীৰ জগন্নাথলৈকে, কিন্তু কি ক'ব, কিন্তু কৰোনাৰ কাৰণে এই মন্দিৰ বন্ধ আছে। তথাপিও আমি বাহিৰৰ পৰা চাই ল'লোঁ, আৰু এনেও আপোনালোকক মই মন্দিৰৰ ভিতৰভাগ দেখুৱাব নোৱাৰিলোহেঁতেন, গতিকে বাহিৰৰ পৰাই দেখাব লাগিলহেঁতেন। আৰু আপোনালোকে এতিয়া চাই লওক বাহিৰৰ পৰাই। আজি বন্ধৰ দিনতো দেখিছে বাহিৰত কিমান ভিৰ, আৰু মন্দিৰ খোলা থাকিলে হয়তো ইয়াতকৈ বেছি ভিৰ হয়। যিহেতু উৰিষ্যাৰ এই বিখ্যাত জগন্নাথ টেম্পলত আজি যোৱা নহ'ল, গতিকে আমি এতিয়া ভাবিছোঁ ইয়াৰ পৰা 2 কিলোমিটাৰমান দূৰত পুৰীৰ বিচলৈকে যাওঁ আৰু তাত গৈ অলপ এনজয় কৰোঁ। আহক তেনেহ'লে আমি বিচত যাই লগ পাম আপোনালোকক। এতিয়া আহিছোঁ আমি সাগৰৰ পাৰলৈকে, পুৰীৰ সাগৰৰ পাৰলৈকে। এয়া Do you want to know? Well, I've been thinking about you, and I think I'll have to listen, because the sun is up, it's a beautiful day. My beginning will be as bright as the sun. Come, won't you come along? And it feels so bright, it's like luck is raining on me. Go and follow your heart, doesn't matter how far. There is so much love to give, something's telling me this time. Baby, baby, now I know. Baby, baby, gotta go. There is so চবেই ইয়াতে গা ধুই এনজয় কৰিছে, কিন্তু কি ক'ব, উপায় নাই, আমি নোৱাৰিম চাগে, কিয়নো তেজু আছে আৰু তেজু কেনেদৰে ইয়াত গা ধোৱাটো ভাল কথা নহ'ব। ইয়াৰ জ্বৰ চৰ্দি হৈ যাব পাৰে, যিহেতু বহুত বেছি গৰম, আৰু বালিৰ গৰমটো বেছি ইয়াত। দিনৰ ভাগত আৰু বেছি গৰম লাগিছে। ইয়াৰ কেমেৰামেন পূৰা পিছে পিছে ঘূৰি আছে, ফটো তুলিব লাগে। ইয়াত দিনৰ ভাগতে ইমান মানুহ দেখা পাইছে, আৰু গধূলি টাইমত অকণমান গৰম কমিলে ইয়াত আৰু বেছি মানুহ হয় বোলে। আমি গধূলিলৈকে থাকিব নোৱাৰিম, দিনৰ ভাগতে চাই ল'লোঁ। ইয়াত গোপালপুৰ বিচতকৈ ইয়াৰ ঢৌবিলাক অকণমান ডাঙৰ ডাঙৰ হয় সাগৰৰ, আৰু সাগৰৰ পাৰটো অকণমান চাফায়ে তাৰ তুলনাত। এইবাৰ ভাবিছোঁ উটত উঠি যাওঁ নেকি এবাৰ। তেজু উঠি পোৱা নাই, আৰু তিনিওটাই আমি উঠিলোঁ উটত। তেজু একেবাৰে ভয় কৰা নাই, উটটো চলিলে জানো কেনেকুৱা কৰে। পূৰা এনজয় কৰিছে। নাই, সি অকণো ভয় কৰা নাই, পূৰা এনজয় কৰিব পাৰিছে। পূৰা আগত বহি চাই আছে। উটটো যেতিয়া বালিৰ মাজেৰে যায়, কোচটোত বহিছোঁ কাৰণে এনেকুৱা লাগিছে জানো তলত সৰি পৰিম, কিন্তু নাই, ঠিকে গৈ আছোঁ। ভালদৰে নধৰিলে কিন্তু পৰি যোৱাৰ বহুত চান্স থাকে কোচটোত বহিলে। যোনে আগফালে বহে, মানে মাজতে যোনখিনি কোচত বহিলে এনেকুৱা লাগে। ইফালে দুটা হেণ্ডেল কৰিব লগা আছে তেজু। কমেও 10 মিনিটমান সময় আমি এপাক ঘূৰিছিলোঁ। তেজুৱে নিজে পৰি যোৱাৰ ভয় নাই, তাৰ হাতত থকা গাড়ীখন খালী পৰিব দিয়া নাই।
বহুত বেছি ভিডিঅ' কৰা নহ'ল, বহুত গৰম আছিলে, ইফালে তেজুকো চম্ভালিব লগা হৈছে। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। অলপ আমি এনজয় কৰি লওঁ আৰু আপোনালোকক আন এটা ভিডিঅ'ত লগ পাই আছোঁ পিছলৈকে। ভিডিঅ'টো আপলোড কৰোঁতে অকণমান পলম হ'ব পাৰে। এতিয়া আমি লাঞ্চ কৰি লওঁ, বাই বাই।